আমাৰ APHLC পাৰ্টি স্পক্স পাৰ্চন মিষ্টাৰ Angtong Engti এখেতক পুলিচে এৰেষ্ট কৰিছে বুলি কৈছে আমি শুনি পাইছে আৰু ৰাতিপুৱা তেখেতে কোৰ্টলৈ গৈছে এটা কেছ আছে মানে হিয়াৰিং এপিয়াৰ কৰিবলৈ তেখেতে ওলাই গৈছে ঘৰৰ পৰা সেই সময়তে কোৰ্টৰ পৰা পুলিচে এৰেষ্ট লৈ গৈছে এখেতক আৰু এতিয়া পুলিচে কোৰ্ট লৈ গৈছে কোৰ্ট নিছে কোৰ্ট নিয়া নাই আমি একো খবৰ পোৱা নাই অলপ আগতে কোনোবা ক'লে মাঞ্জা থানা লৈ গৈছে আৰু মাঞ্জা থানাৰ পৰা এতিয়া ওলাই আনিছে আৰু মাঞ্জা মেডিকেলত লৈ গৈছে মাঞ্জা মেডিকেলৰ পৰা আনি আকৌ এতিয়া কোৰ্ট লৈ গৈছে মাঞ্জা থানাটো আমি বিচাৰিবলৈ গ'লো তাতো নাই এতিয়া আৰু এখেতক পুলিচসকলে আমাৰ পাৰ্টি লিডাৰ হওক ক'লৈ লৈ গৈ আছে এতিয়া আমি খবৰ পোৱা নাই ইয়াতে ডিফু থানাত আমি কেছ নম্বৰটো সুধিব বিচাৰিছোঁ কিয়ৰ কোনটো কেছ কি নম্বৰ কেছত তেখেতক এৰেষ্ট কৰিছে এইটো আমি খবৰ ল'ব বিচাৰিছে ইয়াত যিটো ডিফু থানা পুলিচসকলে এইটো ক'ব পৰা নাই এতিয়ালৈকে এখেতসকলে গম পোৱা নাই বুলি কৈছে পিছত জনাব বুলি কৈছে এতিয়া আমাৰ পাৰ্টি মানুহ আৰু গোটেই ৰাইজে এতিয়া কনফিউজ হৈ আছে এতিয়া কোৰ্ট লৈ গৈ আছে কোৰ্ট নিছে কোৰ্ট নিয়া নাই এইটো আমি এতিয়া কনফিউজ হৈ আছে পুলিচে কি কৰিব বিচাৰিছে ল' এণ্ড অৰ্ডাৰে এইটোৱে আমি এতিয়া কনফিউজ আমাৰ APHLC দলৰ স্পক্স পাৰ্চন তেওঁক আজি এটা কেছ আছিলে তেওঁ কোৰ্টৰ ওচৰত গৈছিলে তেতিয়া কোৰ্টৰ পৰা তেওঁ এৰেষ্ট কৰি লৈ গ'ল সেই এৰেষ্ট কৰাৰ পিছত ডিফু থানাও নানিলে তেওঁক মাঞ্জা ল'বলৈ কি কাৰণ মাঞ্জাত ল'ব নালাগে যদি সঁচাকৈ যদি তেওঁক এৰেষ্ট কৰে তেওঁক ইয়াত ডিফু থানাত আছে টিপু ইয়াত ৰখাই থওক মাঞ্জা লোৱা কাৰণ কি সেইটোৱে আমি ৰহস্য আৰু কিন্তু মই যিটো জনামতে যিটো এডমিনিষ্ট্ৰেশ্যন যিটো কাৰ্বি আংলং যিটো এডমিনিষ্ট্ৰেশ্যনটো অলপ বেলেগ ধৰণৰ কাম কৰি আছে এইমাত্ৰ আমি সুধিলোঁ থানাত সুধিলোঁ ছেকেণ্ড অচিক তেওঁ কৈছে যে কেছটো ইয়াৰ নেকি কৈছে নহয় ইয়াত কেছ নহয় কৈছে সেইকাৰণে আমি এই কেছটো আমাৰ দুৰ্ভাগ্যজনক যিটো Angtong Engtiক যিটো তেওঁক এৰেষ্ট কৰাটো অলপ কিবা এটা ৰহস্যজনক লাগিছে কিন্তু গতিকে আপোনালোকেও চাব যে এই কেছটো এটা ভয়ংকৰ নিচিনা হৈছে যে তেওঁক এনকাউণ্টাৰ কৰিব বুলি আমি সন্দেহ কৰিছোঁ বৰ্তমান যদি কিবা হয় কিন্তু যদি তেওঁক এৰেষ্ট কৰি যধে মধে ল'ব নালাগে এইটো থানা আছে থানাক লৈ আনক থানা কেলৈ নানিলে তেওঁলোকে থানা নিব লাগিছিলে আইন আছে আইনৰ কিবা কৰিবতো কিন্তু তেওঁলোকে আইনৰ আজি কিবা কৰিছে মোৰ হিচাপত কিন্তু গতিকে আপোনালোকে চাব যে কাৰ্বি আংলং ৰাইজে এতিয়া সজাগ হৈছে এইটো এনেকা যে আমাৰ Angtong Engtiক যেনে লুকাই ফুৰিছে তেওঁ চুৰ নহয়তো যিটো দুখ কৰিছে তেওঁ কিবা আইন আছে আইন বিচাৰ কৰিব তেওঁ লুকাই লৈ যাব নালাগেতো গাড়ীত ঘূৰাই ল'ব নালাগেতো থানা আছে থানা লৈ নক তেওঁক মাঞ্জা ল'বলৈ কি দৰকাৰ আছে সেই গতিকে আপোনালোকে চাব আপোনালোকে সুধিব আপোনাৰ সাংবাদিকসকলে সুধিব যে এই কেছটো থানাত কোনটো ছেকশ্যনত কোনটো কেছ পুৰণা কেছ না নতুন কেছ আপোনালোকে চাব আপোনালোকে যদি নেদেখুৱাই এইটোতো আমিও কিবা কৰিবলৈ আইন ওচৰত চাপিব লাগিব আৰু সেইটোৱে আৰু